রাইড হয় বস্তুটো। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মই আৰ্জে, আপোনালোকে চাই আছে আৰ্জেছ ব্লগছ অফিচিয়েল। আজি বহুত দিন পিছত আকৌ ওলাইছোঁ ভিডিঅ' বনাবলৈ, বা যথেষ্টখিনি দিনৰ গেপ হৈ গ'ল ভিডিঅ' বনোৱা নাই। আজি বিশেষকৈ ওলাইছোঁ এইটো কাৰণেই যে আমাৰ নগাঁৱত যিহেতু পূজা চলি আছে আৰু চবেই গম পায়, দুৰ্গা পূজা ছিজন চলি আছে। তো তাত কেইটামান বস্তু মানে বহুত ধুনীয়া বনাইছে, তো তাৰ কাৰণে সেইখিনি দেখাবৰ কাৰণে ওলাইছোঁ। আৰু থাম্বনেইলত যোনটো দেখা পাইছে যে নগাঁও দুৰ্গা পূজাত পেণ্ডেলৰ ডেক'ৰেশ্যন আমাৰ হিমন্ত মামাক বনাইছে, তো সেইটোও দেখাম। আৰু লগতে এটা বস্তু ভাল লাগিছে চাই যে যিমানখিনি পূজা পেণ্ডেল আছে সকলোতে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। কিছুমানে ডাঙৰ ডাঙৰ হোল্ডিংছ লগাইছে, কিছুমান সৰুকৈ হ'লেও বা যেনেকৈ তেওঁলোকে পাৰিছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাক। তো তাকে ওৱান বাই ওৱান দেখাই গৈ থাকিম, ক'ত কি কনচেপ্ট বনাইছে আৰু আমাৰ হিমন্ত মামাক ক'ত বনাইছে সেইটোও দেখাম। আপোনালোকে চাই থাকিব লগতে। যাবলৈ মন যায়, গৈও ওলাই আহিছে। প্ৰথম আহিছোঁ আমাৰ ঘৰৰ ওচৰতে ITI কলনী বুলি কয়, নৰ্মেল স্কুলৰ গ্ৰাউণ্ডতে বনায়। ইয়াত ডেক'ৰেশ্যনৰ ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্য যোনটো হয় আমাৰ ধুনীয়া, সেইটো বনাইছে। এবাৰ গোটেই বস্তু আপোনালোকক দেখাই দি আছে, এবাৰ চাই ল'ব দেই। কেমেৰা ডেক'ৰেশ্যন আমাৰ অনামিকাই দেখাই দি আছে, চাই ল'ব। এই বহুত একদম মুখ্যকৈ বনাইছে। ৰাউণ্ড এটা মাৰি দিয়া। ক্লাছলৈ যোৱা নিচিনাহে তুমি কথা লিখা আছে, সৰুতে আমি সাধু 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 কথা যিখিনি কাহিনী কথাখিনি আছিলে সেইখিনি এবাৰ দেখাই দিব। নিজে পঢ়ি লওঁ আৰু সেইটো বহুত ডাঙৰ কথা দেই। এতিয়া আহিছোঁ প্ৰথমটো ITI লোকেশ্যনটো দেখাব পাৰোঁ। এতিয়া আহিছোঁ আমি বেলেগ এটা লোকেশ্যনত, যিটো আমাৰ বেংগলী পূজাবাৰী বুলি কয়, বেংগলী পূজাবাৰী বুলি কয়, আমাৰ মনসা মন্দিৰৰ ওচৰত। সকলোৱে আহিব। ইয়াত কিবা কি বনাইছে নে? ইয়াত কিবা টেৰাকটা আৰ্ট বুলি কিবা কয় বোলে, মানে মাটি দি বনাইছে। আৰু ইয়াত মোৰ এটা বস্তু ভাল লাগিল, জুবিন দাক যোনটো শ্ৰদ্ধাঞ্জলিৰ যোনটো মানে ষ্ট্ৰাকচাৰটো বনাইছে বহুত ধুনীয়া লাগিছে, মানে আনএক্সপেক্টেড। আৰু তেওঁলোকেও মানে বহুত ইনষ্টেণ্টলি বনাইছে, তেওঁলোকৰ ডেক'ৰেশ্যনটো বেলেগ আছিল, তাৰ মাজতে তেওঁলোকে মিলাই পেলাই এইটো বস্তু বনাইছে, ভাল লাগিল। আপোনালোকক দেখাই আছোঁ, চাব দেই। আৰু এই লগত তাইতো আছেই বাৰু, মোৰ মেইন কেমেৰামেন, তাই মেইন কেমেৰা ধৰি আছে ধুনীয়া খবৰ। ব্লগ এৰি গুচি যায় মানুহ, বহুত ভিৰ, খাবলৈ ভিৰ লাগি আছে। আমাকে কৈছোঁ শ্ৰদ্ধাঞ্জলি ষ্ট্ৰাকচাৰটো কৰাইছে, এইটো ধুনীয়াকৈ। দিয়া হোৱা নাই, লাইটিংটো সন্ধিয়া দিয়ে, সেইকাৰণে জানো কিমানখিনি বুজি পাইছে। লাইটিংবিলাক বেছি ধুনীয়া হয় আৰু ৰাতি ব্লগ বনাবলৈ কষ্ট হয় বহুত, কাৰণে দিনতে বনাইছে, কিন্তু বহুত ধুনীয়া। আৰু সৰু সৰু বস্তু কেইটামান বনোৱাই থোৱা আছে, একে জুম কৰি চালে গম পোৱা যায়। এতিয়া আহিছোঁ আমাৰ 3 নম্বৰ লোকেশ্যন, যিটো আমাৰ নগাঁও মিলন মন্দিৰ বুলি কয়। আপোনাৰ হৰিজন কলনী এইটো চাইডে আছে, মনসা মন্দিৰৰ পৰা লেফ্ট সোমাই যায়। ইয়াত এটা কনচেপ্টটো ভাল বনাইছে যে এটা ফেমিলিত ল'ৰা এটা জন্ম হোৱাৰ পিছত, জন্মৰ পৰা একে বিয়া বাৰু পতাৰ পৰা একে মাক দেউতাক ঢুকোৱাৰ পিছলৈকে ল'ৰা এটাৰ বা ফেমিলি এটা কি জীৱনী, কি হয় কি নহয়, পঢ়া লিখা, বিয়া বাৰু, চাকৰি কৰা আদি কৰি গোটেইটো বস্তু এটা ধুনীয়াকৈ পুতলা আকাৰত বনাই পেলাই দেখাইছে। অনবাৰ আপোনালোকে দেখাই গৈ থাকিম দেই। যিহেতু লাইটিং দিয়া নাই, তাৰ কাৰণে অলপ আন্ধাৰ হ'ব ভিতৰতো, যিমানখিনি বাৰু চেষ্টা কৰিম দেখাবলৈ, কাৰণ ৰাতিহে লাইটিংখিনি দিব। আৰু ৰাতি যি প্ৰব্লেম হয় ব্লগ বনাবলৈ, তো সেইটো কাৰণেহে দিনতে আহিছোঁ। তো বাৰু যিমানখিনি পাৰোঁ দেখাম, চাব। আৰু বাকী বহুত দিন পিছত আহিছোঁ যিহেতু অলপ মৰম দিব আৰু ভিডিঅ' দেই।
तुमको दिखाना पड़ेगा। গোটেইকেইটা ঘৰতে মানে চিটুৱেশ্যন কি চলি আছে লিখি থোৱা আছে আপোনালোকে যদি পাৰে পঢ় কৰিবলৈ পঢ়ি ল'ব তেতিয়া বস্তু আপোনালোকে বুজি পাব কি বুজিলে কি কৈছে? এতিয়া আহিছোঁ আমাৰ 4 নম্বৰ লোকেশ্যন হ'ব নেকি ন আহিছোঁ এতিয়া আকৌ আমি 4 নম্বৰ লোকেশ্যন আমাৰ য'ত আমাৰ সৰ্বগাঁও আমাৰ চপচিক ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টত হয় সৰ্বগাঁও বুলি কয় এইখিনি সৰ্বগাঁও মানে কুটিকটীয়া আৰু ইয়াত বনাইছে ধুনীয়া এটা ভাল বস্তু এটা বনাইছে কনচেপ্টটো হ'ল আমাৰ যিটো পেহেলগামত যিটো এটেক হৈছিল আমাৰ ইণ্ডিয়াৰ জম্মু এণ্ড পেহেলগামত যোনটো কাশ্মীৰৰ ফালে তাত সেইটো ট্ৰিবিউট দিছে যে অপাৰেশ্যন সিন্দুৰ কৰোঁতে যেনেকৈ আমাৰ এটেক কৰিছিলে ইণ্ডিয়ান আৰ্মিয়ে সেই অপাৰেশ্যন সিন্দুৰৰ গোটেই ষ্ট্ৰাকচাৰটো বনাইছে গোটেই হেৰিটো আপোনাক ধুনীয়া লাগিছে খালি খাওঁ য'ত যায় তাতে খাওঁ তাইক মই এনেকৈ কেমেৰা ধৰিব কাৰণে খিচিৰি খাই আছে মই নিজে মোৰ কেমেৰা ধৰিব লগা হৈছে খোৱা 5 নম্বৰ লোকেশ্যনত আহি গ'লোঁ যোনটো আপোনালোকে ৰৈ আছে আমাৰ হিমু আমাক ইয়াত বনাইছে ধুনীয়া ভাল লাগিছে হাঁহি উঠিছে আৰু এটা বস্তু ভাল লাগিছে আমাৰ এইবাৰ নগাঁও পূজাত কালিৰ পৰা আজিলৈকে মই সঁচাকৈ আই থিংক 20-25খনমান পূজা পেণ্ডেল চালোঁ বেছিয়ে চালোঁ এনেকুৱা এটা পূজা মণ্ডপ নাই য'ত জুবিনদাৰ গানৰ লগতে বেলেগ গান লগাইছে বা এনেকুৱা এটা পূজা মণ্ডপত য'ত জুবিনদাক শ্ৰদ্ধাঞ্জলি দিয়া নাই সেইটো বস্তু ভাল লাগিল যে জুবিনদাৰ গানৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে আৰু এতিয়ালৈকে সেইটো নহয় যে মই ভিডিঅ'টো ঘূৰি ফুৰাৰ কাৰণে কৈছোঁ এতিয়ালৈকে মই এটা মণ্ডপতো জুবিনদাৰ গানৰ লগতে বেলেগ একো গানেই শুনা পোৱা নাই এতিয়ালৈকে বিশেষ আৰু মায়াবানীটো য'তে য'তে গঢ়িছে মায়াবানী বাকী এতিয়া চাওঁ যোনটো ৰৈ আছে হিমু আমাক দেখাম ইয়াত থিমটো বনাইছে যে য়োগা এক্সাৰচাইজ যাতে এক্সাৰচাইজ কৰিলে ভাল হয় আৰু পিছত ডাঙৰ কথা এক্সাৰচাইজ যিবিলাক মানুহকেইটা বনাইছে য়োগা কৰি থকা তেওঁলোকৰ চেহেৰাটো আপোনালোকে এবাৰ লক্ষ্য কৰিব তেওঁ চিনি পাইছে নে কোন হয় ফেচটো এবাৰ চাব পৰাকৈ লগতে জুবিন দাক ইয়াত এটা বস্তু আৰু ভাল লাগিল যে জুবিন দাকটো শ্ৰদ্ধাঞ্জলি দিছে লগতে তেওঁলোকে আমাৰ ভূপেন মামাকো তেওঁলোকে পাহৰি যোৱা নাই এয়া আমাৰ জুবিন দা এয়া পেহেলগামত যিসকলৰ মৃত্যু হৈছিল যিসকলক মাৰিছিল তেওঁলোকৰ ফটোসহ তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আৰু এয়া আমাৰ লগতে ভূপেন মামা এতিয়া আহিছোঁ আমাৰ 6 নম্বৰ দুটা আছে লোকেশ্যন বৰ্তমান আহিছিলোঁ 6 নম্বৰ লোকেশ্যন 3টা পূজা হয় 3টা নেকি 3টা এটা ঠাই আহিলোঁ মানে তাত ইমান খাছ মানে থিম বনাই মই অকল সেইকেইটাহে দেখাই যিকেইটা দিলে অলপ মেছেজ দিয়া কিবা এটা থিম বনাইছে এতিয়া এটা দেখাই আছোঁ য'ত আমাৰ সৰু ল'ৰা ছোৱালী চাইল্ড লেবাৰ বুলি কয় শিশু শ্ৰমিক তেওঁলোকক যে শ্ৰম কৰাব নালাগে সেইখিনি কনচেপ্টটো বনাইছে সেইটো এবাৰ দেখাই দিওঁ আমাৰ পিছফালে আছে আৰু এইটো চাই ল'ব ভাল বহুত ধুনীয়া বনাইছে ধুনীয়া মানে আৰু যিখিনি ভিডিঅ' যিখিনি মেছেজ লিখিছে মানে মেছেজখিনি আপুনি এবাৰ পঢ়িব মই তোমালোকে শ্ল'কৈ দেখা নকৰোঁ কষ্টবিলাক পঢ়িব মানে কথাবোৰ আপোনালোকে পঢ়িলে আপোনালোকে মানে চকু পানী ওলাও অৱস্থা যাব এনেকুৱা ধুনীয়াকৈ লিখিছে মানে ইমান একদম মানে শুৱলাকৈ চাই ল'ব
যে দেখিছে হাতত যে ৰছী লগাই ল'ৰাটো যে ৰাখিছে, তো এইটো বস্তুটো এইটোৱে বুজাইছে যে আমি কেনেকৈ ল'ৰা ছোৱালীখিনিক নিজৰ মতে চলাব বিচাৰোঁ বা ল'ৰা ছোৱালী কেনেকৈ আমি কাম কৰাব বিচাৰোঁ। তেওঁলোকক স্কুল কৰিব দিয়া নহয়, জেগা ল'ৰা ছোৱালী নিজৰ মতে কামটো কৰিব নোৱাৰে, তেওঁলোক কি বিচাৰে কোনো নুবুজে, তেওঁলোকক সেই কাম কৰাব লাগে সৰুতে। তো সেইটো বস্তু ইয়াত দেখাইছে। আৰু ছেকেণ্ড কথা, যিখিনি চিলা বনোৱা আছে দেখাইছোঁ, আগতে দেখাই দিম বাৰু। চিলাখিনিত আমাৰ সৰু ল'ৰা ছোৱালী বা মানে সৰু যিখিনি আছে আৰু যিখিনি ধৰি লওক একেবাৰে সৰু উঠি অহা প্ৰজন্ম, তেওঁলোকে যিখিনি কাৰ্টুন ভাল পায়, যিখিনি কেৰেক্টাৰ ভাল পায়, সেই গোটেইখিনি কেৰেক্টাৰ ইয়াত ওৱান বাই ওৱান এখন চিলাত আঁকি থোৱা আছে। তো সেইখিনি বস্তু দেখাব ভালকৈ জুম কৰি চাব। মটু পটলু আদি কৰি চিনচেনে হওক, ডৰেমন হওক, তাৰপিছত আৰু যিখিনি বস্তু আছে আৰু মই ইমানখিনি নাম নাজানো বাৰু। মোবাইলৰ মানে এই ওপৰখিনি বৰ ধুনীয়া। এখন দোকান, নম্বৰ চাহ দোকান, নাযাম তোমাৰ 3D লৈছে আৰু 3D ইফেক্ট দিবলৈ কাৰণে চেষ্টা কৰিছে। অঁ, সেইখিনি চাব নিজে নিজে প'ষ্ট কৰি। অঁ, নতুন চোলা যোনবিলাক মানে ভাবে আৰু মেইন মূৰ্তি জনা। এতিয়া এটা দেখালোঁ আপোনালোকক, এতিয়া আৰু এটা দেখাই আছোঁ। সেইটো সুন্দৰ ভাল লাগিছে যে নাই যাব নোৱাৰিলে গছ থাকিলেহে চৰাই থাকিব, সেইটো এটা ঠিক বনাইছোঁ। ধুনীয়া ডেকৰেশ্যন কৰিছে দেই, নাজানো কি আৰু চবকে নাম আছে। দুইফালে জুবিনদাৰ ফটো, গামোচা লগাই চাৰিওফালে জুবিনদাৰ ফটো। মই আগতে কৈছোঁ, মই সকলোকে দেখাই থকা নাই, আগতে কৈছোঁ যে এনেকুৱা এটা পূজা মণ্ডপ দেখাই থকা নাই। মানে ছ'চিয়েল মিডিয়া তুমি দি দিবা আৰু চাবা এডিট কৰি এইটো ওলাই যাবা। অন কৰা আছে। লাষ্ট লগাইছে মানে এইটো থিম বনোৱা নাই, মানে ডেকৰেশ্যন ভাল লাগিছে, দোকান দেখাবলৈ লাগিছে। আৰু যথেষ্ট পেণ্ডেল আছে, যিখিনি মানে ভাল থিম বনাব সেইকেইটাহে দেখাইছোঁ। কাষ্টমাৰ নগাতে মানে হিচাপ কৰিব মানে ইমান পূজা কৰে নগাঁও। আৰু এইবাৰ গোটেই দুৰ্গাপূজা জুবিনময় পৰিৱেশ, সকলোতে জুবিনদাৰ ফটো, জুবিনদাৰ গান, জুবিনদাৰ কমপ্লিট জুবিনদাৰ ওপৰত এইবাৰ গোটেই আমাৰ যিমান নগা পেণ্ডেল আছে ভাল লাগিলে। প্ৰাইড হয় বস্তুটো, ভিডিঅ'টো ভাল লাগিছে। যাম ভিতৰতে যাম। বাবুতিখন বিহুটো আৰু ভাল লাগিছে। অঁ, ঠিক আছে ছাৰ বাই বাই, শেষ খাওঁ নাই।